স্নিগ্ধা ইনফোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি বনাবলৈ গৈ আছোঁ শুকান মাছ। সেইকাৰণে এয়া পিঁয়াজ কাটি আছোঁ। শুকান মাছখিনি বইল কৰি ল'লোঁ। এয়া বেঙেনা আৰু আলু, বেঙেনা বাকলি গুচাই কাটি ল'লোঁ। এতিয়া কেৰাহীত তেল দিলোঁ। মাছখিনি অলপ ফ্ৰাই কৰি ল'ম। এয়া শুকান মাছখিনি অলপমান ফ্ৰাই কৰি ল'লোঁ যাতে ভাঙি নাযায়। এতিয়া কেৰাহীত পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ ভাজিম। ভাজি হোৱাৰ পিছতে বেঙেনা আলুখিনিও দি দিম। নিমখ হালধি দিয়াৰ টাইমত ভিডিঅ' কৰা নহ'ল। নিমখ হালধি দিয়া হ'ল আৰু জলকীয়াকেইটা দিয়া হ'ল। এতিয়া এইখিনি কম জুইত ভাজি আছোঁ। 10 মিনিটমান ভজাৰ পিছত এতিয়া দিলোঁ জিৰা পাউডাৰ অলপ আৰু এয়া জলকীয়া পাউডাৰ দিলোঁ অলপ। এতিয়া আকৌ অলপ টাইম লৰাম। এতিয়া নহৰু আদা পেষ্টখিনি দি দিলোঁ। নহৰু আদা ভজাৰ পিছতে এয়া শুকান মাছখিনি দি দিয়া হ'ল। এতিয়া অলপ লৰাই দিছোঁ। এতিয়া দি দিলোঁ পানী অকণমান যাতে মাছখিনি বেঙেনাৰ সৈতে লেট খাই যায় আৰু পানীটো শুকুৱাই দিব লাগিব দেই। পানী থাকিলে বেঙেনাত খাই একেবাৰে বেয়া লাগে। এতিয়া শেষত অলপ দি দিলোঁ মিট মছলা। ভাজিখন হৈয়ে গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম। এই ভাজিখন খাই খুবেই ভাল লাগে। আজি এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই। নতুন ভিডিঅ'ৰ এটাৰ সৈতে মই পুনৰ স্নিগ্ধা ইনফো আহি আছোঁ।